Hey friends, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই গিটুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল গিটুৰ পৃথিৱীলৈ আজি মই আপোনালোকৰ হৈতে এটা প্ৰডাক্টৰ ৰিভিউ শেয়াৰ কৰিম আৰু হেয়া ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই গম পাইছে মই আজি ৰিভিউ কৰিবলগীয়া প্ৰডাক্টটো হৈছে ওয়াও স্কিন সায়েন্সৰ ব্ৰাইটনিং ভিটামিন সি ফোমিং ফেস ওয়াশ তেনেহলে দেৰি নকৰি আৰম্ভ কৰো আমাৰ আজি ভিডিঅ'টি Friends, এইটোৱে হৈছে ওয়াও স্কিন সায়েন্সৰ ব্ৰাইটনিং ভিটামিন সি ফোমিং ফেস ওয়াশ এইটো কোনো জেল বা লিকুইড ফেস ওয়াশ নহয় তাৰ পৰিৱৰ্তে ই হ'ল এটা ফোমিং ফেস ওয়াশ এই ফেস ওয়াশটোৰ লগত এডাল ব্ৰাছ আহে আৰু সেই ব্ৰাছডাল সিকিউৰ কৰিবলৈ এখন ঢাকনিও আহে এই ফেস ওয়াশটোৰ পেকেজিং বহুতেই ইমপ্ৰেছিভ আৰু বহুত ভাল লাগিছে দেখিবলৈ এই ফেস ওয়াশটো আসলতে ফেস ওয়াশটোৰ লগত অহা এই ইনবিল্ট ব্ৰাছডাল মোৰ বহুত ভাল লাগিছে ই মুখত লাগি থকা লেতেৰাবোৰ বহুত ধুনীয়াকৈ আঁতৰ কৰে ভালদৰে মেকআপ ক্লিন কৰে আৰু মুখখন ভালদৰে পৰিষ্কাৰ হৈ যায় এই ব্ৰাছডাল বহুতেই সফট হয় ইয়াৰ মেটেৰিয়েলটো ৰাবাৰৰ দৰে আৰু ই আমাৰ স্কিনত স্ক্ৰাবিঙৰ কাম কৰে আমি যেহেতু মুখত সদায় স্ক্ৰাব কৰিব নোৱাৰো হেহে ইনবিল্ট ব্ৰাছ থকা এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব পাৰো এই ব্ৰাছডালেৰে মাসাজ কৰি ফেস ওয়াশ লগালে স্কিনখন বহুতেই ৰিলেক্স লাগে আৰু ইয়াৰ ফলত ব্লাড সাৰ্কুলেশনো হয় যেটো আমাৰ স্কিনৰ বাবে বহুত উপকাৰী এই ফেস ওয়াশটোৰ কেইটামান বহুতেই ভাল দিশ আছে হেয়া হৈছে ই পেৰাবিন ফ্ৰী সালফেট ফ্ৰী ইয়াত সিলিকন নাই কোনো ধৰণৰ এডেড কালাৰ নাই আৰু ই ডাৰ্মাটলজিক্যালি টেষ্টেড হয় স্কিনখনক হাৰ্মফুল কেমিকেলৰ পৰা ৰক্ষা কৰিবলৈ আমি সদায়েই কম পৰিমাণৰ কেমিকেল থকা প্ৰডাক্ট বিচাৰি ফুৰো আৰু এই ফেস ওয়াশটো পেৰাবিন ফ্ৰী আৰু সালফেট ফ্ৰী হোৱাৰ বাবে মোৰ বহুতেই ভাল লাগিছে এই ফেস ওয়াশটোত 100 ml কোৱান্টিটি আছে ইয়াৰ প্ৰাইস হৈছে 399 টকা আৰু এই ফেস ওয়াশটোৰ সেলফ লাইফ হৈছে 2 বছৰ অৰ্থাৎ বনোৱাৰ দিনৰ পৰা ইয়াৰ 2 বছৰ পিছলৈ আপোনালোকে এই ফেস ওয়াশটো ব্যৱহাৰ কৰিব পাৰিব ফেস ওয়াশটোৰ বিষয়ে আমি জানি ললো আৰু এতিয়া ইয়াক ব্যৱহাৰ কৰি চাওঁ আহক প্ৰথমতে মুখখন পানীৰে ধুই ললো আৰু এতিয়া ভিজা স্কিনত ফেস ওয়াশটো ব্যৱহাৰ কৰিম প্ৰথমতে ব্ৰাছডাল সিকিউৰ কৰি ৰখা ঢাকনিখন গুচাই ললো আৰু এয়া হ'ল ব্ৰাছডাল বহুতেই কোমল ব্ৰাছ এতিয়া ব্ৰাছডালৰ পিছৰ অংশটোত পাম্প কৰি দিয়াৰ লগে লগে ফেস ওয়াশ ওলাই আহিব আৰু এয়া চাওক প্ৰেছ কৰি দিয়াৰ লগে লগে ফোম ওলাই আহিল মই ধুনীয়াকৈ লাহে লাহে সাৰ্কুলাৰ মোচনত মাসাজ কৰি গৈছো ব্ৰাছডালেৰে আৰু বহুতেই ৰিলেক্সিং লাগিছে মই আকৌ অলপ ফোম উলিয়াই লম এইদৰে ফোম উলিয়াই আসলতে খেলা বস্তুৰ দৰে লাগিছে ফেস ওয়াশটো নহয় জানো এইদৰে সাৰ্কুলাৰ মোচনেৰে গোটেই মুখখনতে ফেস ওয়াশ কৰি যাম ইয়াৰ গোন্ধটো বহুতেই ধুনীয়া ফ্ৰুটি স্মেল এটা আছে ইয়াৰ গোন্ধটো সাইট্ৰাছ ফ্ৰুটৰ দৰে আমি মৌচুমী টেঙাৰ লগত ইয়াৰ গোন্ধটো তুলনা কৰিব পাৰো মই ব্ৰাছডালেৰে নাকত ভালদৰে ফেস ওয়াশ কৰি লৈছো কাৰণ মোৰ নাকত বহুত ব্লেক হেডছ আছে আৰু হেয়া স্ক্ৰাব কৰিলেহে আসলতে আঁতৰি যায় ফেস ওয়াশ কৰি মই বহুত ৰিলেক্স ফিল কৰিছো এই ব্ৰাছডাল আসলতে ফেস ওয়াশটোৰ বাবে এটা প্লাস পইণ্ট ফেস ওয়াশ কৰা হৈ গ'ল আৰু আহক এতিয়া মুখখন ধুই লওঁ পানীৰে ভালদৰে মুখখন ধুই লৈছো যাতে ফেনবোৰ আঁতৰি যায় আৰু টাৱেলেৰে মুখখন মুছি লৈছো ফেস ওয়াশ কৰা হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মোৰ মুখখন সফট আৰু ব্ৰাইট হৈ গৈছে এতিয়া মুখত টোনাৰ লগাম আৰু টোনাৰ হিচাপে ইউজ কৰিছো গোলাপ জল এইটো গোলাপ জলৰ স্প্ৰে বটল হয় মই গোলাপ জলটো ভালদৰে লৰাই দিছো আৰু তাৰ পিছত মুখত স্প্ৰে কৰি দিছো এতিয়া দুইখন হাতেৰে মই গোলাপ জলটো গোটেইখন মুখতে ভালদৰে মিলাই দিম আপোনালোকে নিজৰ পছন্দ অনুসৰি টোনাৰ বা ময়শ্চাৰাইজাৰ লগাব পাৰে তো ফ্ৰেন্ডস এইটো আছিল আমাৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পালে যদিহে ভাল পালে তেনেহলে ভিডিওটিত এটা লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু লগতে গিটুৰ পৃথিৱী ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিওত আকৌ লগ পাম টিল দেন টেক কেয়াৰ বাই বাই